বিটিচিৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। কোকৰাঝাৰ বিজয়ৰ বাবে UPPL দলক আজি আমাৰ কাৰ্যনিৰ্বাহকে অভিনন্দন জনাইছে। বহুদিনে বিৰাজ কৰা বড়ো অনাবড়োৰ ৰাজনীতিৰ এক ইতিহাস আমি সলনি কৰিবলৈ সক্ষম হলো। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই এই বিজয়ত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। বিজেপিৰ কাৰ্যকৰ্তা নাথাকিলে কোকৰাঝাৰত আমাৰ মিত্ৰ গোটৰ প্ৰাৰ্থী বিজয়ী হ'বই নোৱাৰিলেহেঁতেন। মই আজিৰ দিনত পুনৰ এবাৰ কোকৰাঝাৰৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলক, বাস্কা কোকৰাঝাৰ চিৰাং তামুলপুৰৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছো। ওদালগুৰিৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছো আৰু বিটিচিৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। বিটিচিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। এইবাৰো বিটিচিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰোঁ। নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। বিটিচিৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। কিন্তু এটা মই অনুৰোধ কৰিম, চিডলিৰ উপনিৰ্বাচনত আমি আগত যেনেকে সহায় কৰিছিলোঁ UPPL দলক আমি সিমানেই সহায় কৰিম। আমি চিডলি বিধানসভাখনত যাতে UPPL দল জিকে তাৰ বাবে আমি অফুৰন্ত সহায় কৰিম। আমাক কোনে সহায় কৰিছে নকৰিছে তাৰ বিশ্লেষণ আমি নকৰোঁ, কিন্তু বৰপেটা লোকসভাত আমাৰ দলৰ কাৰ্যকৰ্তাসকলে AGP দলক বিজয়ৰ বাবে সৰ্বোত্তম প্ৰচেষ্টা কৰিছিলে। আজি মই বৰপেটাৰ কাৰ্যকৰ্তাসকলকো ধন্যবাদ জনাইছো।